1 ডিচেম্বৰৰ পৰা আপোনাৰ মোৰ জীৱনলৈ আহিছে ভালেকেইটা পৰিৱৰ্তন, যিকেইটা পৰিৱৰ্তনে আপোনাৰ পকেটত পোনে পোনে প্ৰভাৱ পেলাব। দৰাচলতে চলিত ডিচেম্বৰ মাহত LICৰ পৰা আৰম্ভ কৰি মোবাইল ফোনলৈকে বহুকেইটা বিত্তীয় পৰিৱৰ্তন আহিছে, যিকেইটা আপুনি মই জনাটো খুবেই প্ৰয়োজনীয়। সেয়ে আজিৰ ভিডিঅ'টোত ক'বলৈ গৈ আছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ 4টা পৰিৱৰ্তনৰ বিষয়ে। গতিকে ভিডিঅ'টি শেষলৈকে চাওক আৰু জানি লওক কি এই গুৰুত্বপূৰ্ণ 4টা পৰিৱৰ্তন। প্ৰথমতে ক'বলৈ ওলাইছোঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি এই স্কিমখনৰ বিষয়ে। এই স্কিমখনৰ জৰিয়তে প্ৰতিগৰাকী কৃষকলৈ আগবঢ়োৱা হৈছে 6,000 টকা হিচাপে এককালীন সাহায্য। কিন্তু এতিয়া আছে এটা দুখবৰ যে যিসকল কৃষকে এতিয়ালৈকে এই 6,000 টকা লাভ কৰা নাই, সেইসকল কৃষকক লাগিব আধাৰ কাৰ্ড। যদিহে আপোনাৰ নাই আধাৰ কাৰ্ড, তেনেহ'লে আপোনাৰ একাউণ্টত নোসোমায় এই 6,000 টকা। এই এককালীন সাহায্যৰ বাবে আপুনি যদি আবেদন কৰিব বিচাৰে, তেনেহ'লে আপোনাক এতিয়াৰে পৰা লাগিব আধাৰ কাৰ্ড। অৱশ্যে এটা ভাল খবৰ যে মেঘালয়, লাডাখ, জম্মু কাশ্মীৰ আৰু অসমৰ কৃষকসকলক 31 মাৰ্চ 2020লৈকে দিয়া হৈছে এই সুযোগ। এইকেইখন ৰাজ্যৰ কৃষকসকলে 31 মাৰ্চ 2020লৈকে কোনো ধৰণৰ আধাৰ কাৰ্ড নোহোৱাকৈ লাভ কৰিব এই স্কিমৰ 6,000 টকা। মোবাইলত কথা পতাটো এতিয়াৰে পৰা হৈ পৰিব পাৰে মহঙা। চলিত মাহৰ পৰা মোবাইল ফোন উপভোক্তাৰ কাৰণে কলিঙৰ লগতে ইণ্টাৰনেট ব্যৱহাৰো হৈ পৰিব মহঙা অথবা অত্যন্ত খৰচী কাম। ইয়াৰ কাৰণ এইটোৱে যে 14 বছৰ পুৰণি এডজাষ্টেড গ্ৰছ ৰেভিনিউ চমুকৈ AGRৰ বিবাদৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত লেনদেন কৰোঁতাসকলৰ চাপ বৃদ্ধি পাইছে আৰু সেইকাৰণে কোম্পানীসমূহে টেৰিফ প্লেন বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে। বীমাৰ নিয়মসমূহৰ পৰিৱৰ্তন। ডিচেম্বৰ মাহৰ পৰা জীৱন বীমাৰ বহুকেইটা নিয়ম সলনি হৈছে। যদি আপুনি নতুন পলিচি ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে, তেনেহ'লে কিছুদিন অপেক্ষা কৰিব লাগিব। ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া চমুকৈ IRDAI 1 ডিচেম্বৰৰ পৰা জীৱন বীমাৰ ক্ষেত্ৰৰ কাৰণে নতুন নিয়ম বলবৎ কৰিছে। কোৱা হৈছে যে নতুন নিয়মৰ অধীনত প্ৰিমিয়াম অলপ খৰচী হ'ব আৰু গেৰাণ্টিড ৰিটাৰ্ণ কিছু হ্ৰাস পাব। IDBI ফেডাৰেল লাইফ ইঞ্চুৰেঞ্চৰ CMO কাৰ্তিক ৰমনৰ মতে, যদিহে প্ৰিমিয়াম অলপ বৃদ্ধি পায়, তেনেহ'লে গ্ৰাহকসকলে অলপ বেছি ফিচাৰ্ছৰ সুবিধা লাভ কৰিব। LIC প্লেন আৰু প্ৰপ'জেল ফৰ্মত আহিছে ডাঙৰ পৰিৱৰ্তন। লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া চমুকৈ LICয়ে 1 ডিচেম্বৰ 2019ৰ পৰা নিজৰ প্লেন আৰু প্ৰপ'জেল ফৰ্মত আনিছে বৃহৎ পৰিৱৰ্তন। ইঞ্চুৰেঞ্চ ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ নতুন গাইডলাইনছ বলবৎ হোৱাৰ পিছত LICৰ নতুন প্ৰপ'জেল ফৰ্ম এতিয়া আগতকৈ বেছি দীঘল আৰু সামগ্ৰিক হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।